চাইকেলৰ বাৰু অসমীয়া অৰ্থ কি জানেনে? প্ৰথম বা কোনে বাৰু চাইকেল চলাইছিল জানেনে? তেন্তে চাওক আমাৰ এই প্ৰতিবেদন। বহু লোকৰ বাবে চাইকেল এক আৱেগ। বিশ্বৰ সকলো দেশতে ব্যৱহাৰ কৰা হয় চাইকেল। 1817 চনত বিখ্যাত জাৰ্মান বিজ্ঞানী কাৰ্ল ভন ডাইজে মানহাইম চহৰত প্ৰথমখন চাইকেল আৱিষ্কাৰ কৰিছিল। চাইকেল শব্দটো হৈছে বাইচাইকেলৰ শব্দৰ চুটি ৰূপ। দুটা মাত্ৰ চকা, এটা আগত এটা পিছত, চলোৱা হয় ভৰিৰে পেডেল মাৰি, গতিকে বাইচাইকেল। এই বাইচাইকেল শব্দটো প্ৰথম ব্যৱহাৰ হৈছিল 1868 চনৰ দ্য ডেইলী নিউজ নামৰ কাকতত। এই শব্দটোৰ প্ৰথম ফৰাচী ভাষাৰ ৰূপ বাইচাইক্লেট। অৱশ্যে ইয়াৰ আগতেও 1847 চনত ব্যৱহাৰ হৈছিল। চাইকেলখনৰ অসমীয়া নাম হৈছে দ্বিচক্ৰযান। এই দুচকীয় বাহনখন অতি সহজ আৰু চুটি ভাষাত প্ৰকাশ কৰিব পাৰি। দ্বি শব্দৰ অৰ্থ দুটা, আনহাতে চক্ৰ মানে চকা, আৰু যান শব্দটোৰ অৰ্থ বাহন। নিউজ ডেস্ক, টাইমছ অফ নিউজ।